আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ উন্নতি ব্লগলৈ। আশা কৰোঁ সকলো ভালে আছে। আজি মই যাবলৈ ওলাই আছোঁ ওচৰতে নামঘৰত শংকৰদেৱ সংঘৰ শিশু যুৱ আই মাতৃ সমাৰোহ পতা গৈছে। তো মই তাত আজি যাম আৰু আপোনালোকক যিমানখিনি পাৰোঁ কি হয় তাত মই আপোনালোকক দেখাই যাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টি আৰম্ভ কৰিম। মই গৈ আছোঁ আৰু মই নামঘৰতে গৈ আৰু আপোনালোককো দেখাম। বলক অটোবায়োগ্ৰাফি। প্ৰশ্নটো হ'ল সেই বিখ্যাত আত্মজীৱনীখনৰ নামটো কি? মোৰ জীৱন সোঁৱৰণ। সম্পূৰ্ণ শুদ্ধ উত্তৰ মোৰ জীৱন সোঁৱৰণ। গতিকে আমি 10 নম্বৰ প্ৰদান কৰিছোঁ চিচি শিৰোমণি আঞ্চলিক শাখাত আৰু দলৰ
Inilah persoalan di dalam hal yang akan terjadi ini. Saya ini memperlihatkan তো গাইজ এয়া আহি পাই গ'লোহি মই ঘৰ আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ দেই পূৰা নাম হৈ আছে কিবা প্ৰতিযোগিতা পাতি আছে যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ তো আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰি দিওঁ আগলৈ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শুভৰাত্ৰি।